মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কালি বিদ্যালয়ত আমি শনিবৰীয়া চৰাত 5 ছেপ্টেম্বৰ শিক্ষক দিৱসত দিব পৰাকৈ এটা ভাষণ শিকিছিলোঁ আৰু সেই ভাষণটোকে আজি পুনৰ মই ভিডিঅ' বনাই তোমালোকলৈ আগবঢ়াই দিছোঁ। আহা পুনৰাই আমি ভাষণটো পঢ়ি চাওঁ। শ্ৰদ্ধাৰ আজি সভাৰ সভাপতি মহোদয়, পূজনীয় শিক্ষাগুৰুসকল, মোৰ সমনীয়া দাদা বাইদেউ, ভাইটি ভণ্টিসকল তথা সভাত উপস্থিত ৰাইজ। আজি 5 ছেপ্টেম্বৰ আৰু আজি দাৰ্শনিক পণ্ডিত তথা ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিন। তেওঁৰ জন্মদিনটো 1962 চনৰ পৰা সকলো ভাৰতীয় মানুহে শিক্ষক দিৱস ৰূপে পালন কৰি তেওঁৰ লগতে শিক্ষাগুৰুসকলক শ্ৰদ্ধা জনাই আহিছে। আজিও আমি শিক্ষক দিৱস পালন কৰিবলৈ লৈছোঁ আৰু আমাৰ শ্ৰদ্ধা ভক্তি পূজনীয় শিক্ষাগুৰুসকলক জনাইছোঁ। তেওঁলোকে শিকোৱা পাঠ সুন্দৰ সুন্দৰ কথাবোৰে আমাৰ জীৱন পোহৰাই তোলক। সৎসাহসী হৈ জীৱনৰ পথত আগবাঢ়ি যাব পাৰিবলৈ আশীৰ্বাদ বিচাৰি চৰণত সেৱা ধৰি মোৰ কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা প্ৰাৰ্থনা মাগি চমু বক্তব্যৰ সামৰণি মাৰিছোঁ। এইটোৱে আছিলে আৰু ইয়াৰ পিছতে তোমালোকক মই এটা সৰু কবিতাও লিখাই দিছিলোঁ, সেইটোও লিখাম। প্ৰথমতে ভাষণটো ভিডিঅ' বনাই তোমালোকলৈ শ্বেয়াৰ কৰি দিছোঁ। এতিয়া কবিতাটোলৈ আহিম।